নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজি আমি সমাজবিদ্যাৰ এটি ইম্পৰ্টেণ্ট ক্লাছ ৰাজনীতিৰ বিষয়ে আমি কিছুমান নজনা কথা জানিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ৰাজনীতি টপিকটো আমাৰ অসম টেট স্পেচিয়েল ক্লাছৰ এটা ইম্পৰ্টেণ্ট ক্লাছ হিচাপে লৈছোঁ আৰু এইটো আপাৰ প্ৰাইমাৰী টেটত বহুত ইম্পৰ্টেণ্ট। এটা ৰিকুৱেষ্ট আপোনালোকৰ বাবে, যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক, লগতে থকা ঘণ্টিটো বজাই দিয়ক যাতে আমি দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন জলদি পায়। প্ৰথম প্ৰশ্ন, ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? আৰু ইয়াৰ শুদ্ধ উত্তৰ, ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া হয়। নেক্সট কুৱেশ্যন, ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? হু এপইণ্ট দ্য চিফ মিনিষ্টাৰ ইন এ ষ্টেট? আৰু ইয়াৰ উত্তৰ হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, ৰাজ্যৰ বিধানসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? আমাৰ বিধানসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? এইটো হয়তো কিছুমানে জানে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজ্যৰ বিধানসভাৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰ। এইটো 5 বছৰ। নেক্সট কুৱেশ্যন, অসমৰ লোকসভাৰ আসন কেইখন? অসমৰ লোকসভাৰ আসন কেইখন সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ, অসমৰ লোকসভাৰ আসন 14খন। তাৰমানে প্ৰতিটো জিলাত আসন নাথাকে, হয়তো 2-3খন জিলাত এখনকৈ থাকে, সেনেকুৱা আৰু হিচাপত থাকে। নেক্সট কুৱেশ্যন, ভাৰতৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? ভাৰতত লোকসভাৰ আসনৰ সংখ্যা কিমান? আৰু ইয়াৰে শুদ্ধ উত্তৰ, ভাৰতৰ লোকসভাৰ আসনৰ সংখ্যা 545খন, 545খন। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্য মনোনীত কৰে। নেক্সট কুৱেশ্যন, দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? এতিয়া আমাৰ ন্যায়ালয়ৰ মেইন ন্যায়াধীশ হ'ল ৰঞ্জন গগৈদেৱ, আৰু তেওঁক কোনে নিযুক্তি দিয়ে? এইটো হ'ল দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৰাষ্ট্ৰপতিৰ দ্বাৰা এইটো নিযুক্তি দিয়া হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে এইটো সুধিছে, আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰপতিয়ে দেশৰ মুখ্য ন্যায়াধীশ বা প্ৰধান ন্যায়াধীশৰ আগত শপত গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, অসমৰ বিধানসভাৰ আসন কেইখন? এইটো আমাৰ অসমৰ ওপৰত দিছে এইটো কুৱেশ্যন। অসমৰ বিধানসভাৰ আসন কেইখন? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অসমৰ বিধানসভাৰ আসন হৈছে 126খন। নেক্সট কুৱেশ্যন, দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰকালীন বয়স কিমান? মানে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰকালীন বয়স কিমান? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰকালীন বয়স হ'ল
65 বছৰ 65 ইয়াৰ্ছ নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতি এজন হ'বলৈ হ'লে মানুহজনৰ কিমান বছৰ হ'ব লাগে ৰাষ্ট্ৰপতি হ'বলৈ হ'লে কিমান বছৰ হ'ব লাগে আৰু শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি হ'ব হ'লে 35 ইয়াৰ্ছ হ'ব লাগিব নেক্সট কুৱেশ্যন চিফ মিনিষ্টাৰ এজন হ'বলৈ হ'লে কিমান বছৰ হ'ব লাগে এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয় সৰু সৰু প্ৰশ্ন আৰু চিফ মিনিষ্টাৰ এজন হ'বলৈ হ'লে নিম্নতম 25 বছৰ হ'ব লাগিব